কিছুমান মূৰ্খ অজ্ঞানী মানুহৰ কথা শুনি অতিষ্ঠ হৈছো আপোনালোক সঁচাই জানো মূৰ্খ বাৰে বাৰে কৈ থকাৰ পিছতো এখন ষষ্ঠ অনুসূচিত এলেকা কাৰ্বি আংলঙত আহি কয় কাৰ্বি আংলঙৰ মাটিৰ মালিক নাই বোলে আপোনালোক নাজানে এখন শিডিউল অৰ্থাৎ ষষ্ঠ অনুসূচিত জিলা হয় আপোনালোকে নাজানে এই ভূমিক পৃথককে সুৰক্ষা দিয়া ভূমি হয় আপোনালোকে নাজানে এই মাটিৰ মালিক মাত্ৰ জনগোষ্ঠীয় লোকসকলক দিয়া হৈছে আপোনালোকে নাজানে এই ভূমিক পৃথককে ভাৰতীয় সংবিধানে আমাক সুৰক্ষা দিছে নমস্কাৰ মই লিটছং ৰংফাৰ ভাৰতৰ অসমৰ এগৰাকী গৌৰৱান্বিত কাৰ্বি জনজাতীয় যুৱক কাৰ্বি আংলঙৰ মাটিত বহিৰাগত বিহাৰী বা আন সম্প্ৰদায়ৰ কোনো মানুহে ভাৰতীয় হলেও যে মাটিৰ অধিকাৰ বিচাৰিব নোৱাৰে এই কথা আপোনালোকে নাজানে বাৰু নিজকে মেইন ষ্ট্ৰীম ইণ্ডিয়ান বুলি যে আপোনালোক কয় কনষ্টিটিউশ্যনখন পঢ়িব নাজানে আৰ্টিকল 19(5) কি লিখা আছে আকৌ কৈছো কাণ খুলি শুনক আৰ্টিকল 19(5) অনুচ্ছেদত চৰকাৰে জনস্বাৰ্থ আৰু অনুসূচিত জনজাতিৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ ভাৰতৰ যিকোনো ঠাইত মুক্তভাৱে চলাচল বা বসতি স্থাপনৰ অধিকাৰৰ ওপৰত যুক্তিসংগত বাধা আৰোপ কৰিবলৈ অনুমতি দিয়ে অসম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰামৰ ষষ্ঠ অনুসূচীৰ অঞ্চলত এই কথা গুৰুত্বপূৰ্ণ হৈ পৰে য'ত জনজাতীয় জনগোষ্ঠীৰ বাবে বিশেষ সাংবিধানিক সুৰক্ষা আছে এই সুৰক্ষাসমূহৰ অধীনত জনজাতীয় সংস্কৃতি পৰিচয় আৰু ভূমিৰ অধিকাৰ ৰক্ষাৰ বাবে ভূমিৰ মালিকীস্বত্ব বসতি আৰু কিছুমান বিশেষ কাৰ্যকলাপৰ সন্দৰ্ভত বাহিৰৰ লোকৰ ওপৰত বাধা আৰোপ কৰিব পাৰি আৰু সেইবাবেই আপোনালোক কাৰ্বি আংলঙৰ মাটিৰ মালিক হ'ব নোৱাৰে কাৰ্বি আংলঙৰ মাটিৰ মালিক কাৰ্বি আংলঙৰ কাৰ্বি মানুহ কিন্তু কিছুমান মানুহে বুজিও নুবুজাৰ ভাও ধৰি থাকে শুই থকা মানুহক যে জগাব পাৰি ভাও ধৰি থকা জনক নোৱাৰি কিন্তু সেই কেইজনমান দুষ্কৃতিকাৰীৰ বাবে গোটেই সম্প্ৰদায়টোৱে ভুগিব লগা হয় কাৰণ আমাৰ যিখিনি পুৰণি বাসিন্দা আছে তেওঁলোকে কেতিয়াও আমাক কাৰ্বি মানুহক অশান্তি নকৰে বৰঞ্চ আমাক সহযোগিতাহে কৰে আপোনালোকে এনেকৈ জোৰ জবস্তি মাটিৰ মালিকীস্বত্ব বিচাৰিয়ে কাৰ্বি সমাজখন উত্তেজিত নকৰিব আপোনালোকে যদি এই যুক্তি দিয়ে যে ভাৰতীয় বাবেই কাৰ্বি আংলঙৰ মাটিত আপোনালোকৰ অধিকাৰ আছে তেন্তে প্ৰথমে যাওক আৰু আৰ্টিকল পঢ়ক আৰু যদি পঢ়াৰ পিছতো জনাৰ পিছতো সংবিধানখনক সন্মান নকৰে তেনেহলে আপোনালোকে নিজক ভাৰতীয় বুলি কোৱা অধিকাৰ নাই আৰু নকব কাৰ্বি আংলঙৰ মাটিত যে বহিৰাগতই মাটিৰ অধিকাৰ বিচাৰিব নোৱাৰে কাৰণ কাৰ্বি আংলং ষষ্ঠ অনুসূচিত এলেকাত অন্তৰ্ভুক্ত এই কথা এই অধিকাৰ আমাক ভাৰতীয় সংবিধানে দিছে আৰু আমি কাকো সেই অধিকাৰ কাঢ়ি ল'বলৈ নিদিও মনত ৰাখিব কাৰ্ডম জয় আই অসম